নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅলে আপোনালোকক আদৰণি জনাইছো বন্ধুসকল এইকেদিন অৰুণোদয় 3.0 আমাৰ বাইদেউসকল বা মহিলাসকলক যি বতাহ লাগি আছে যে তেওঁলোকৰ পইচাটো কেতিয়া কমাব আজি এই ভিডিঅটো আপোনালোকলে আগবঢ়াইছো যদি আপোনালোকৰ অৰুণোদয় 3.0 লিষ্টত নাম আহিছে বা আপোনালোকে অৰুণোদয় 3.0 ৰ কাৰণে এপ্লিকেশন কৰিছে তেওঁলোকৰ বাবে আজি এই ভিডিঅটো বহুত গুৰুত্বপূৰ্ণ হয় তেওঁলোকে ভিডিঅটো শেষলৈকে চাব কোনো স্কিপ নকৰাকৈ আৰু যদি মোৰ এই চেনেলত পোন প্ৰথমবাৰৰ বাবে আপুনি আহিছে তেনেহলে মোৰ চেনেলৰ ভিডিঅ'বিলাক লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকল অৰুণোদয় 3.0 যিবিলাক মহিলাই ফৰ্ম ফিলআপ কৰিছে সেই সকলৰ বাবে আজি এই ভিডিঅটো বহুত গুৰুত্বপূৰ্ণ হয় সেই সকলে এতিয়া কামটো কি কৰিব লাগিব তেখেতলোকৰ প্ৰথম একাউন্ট বিলাক ভাল আছে না চেক কৰিব লাগিব যত তেওঁলোকে ইকেৱাইসি প্ৰবলেম আছে নেকি সেইবিলাক চাব লাগিব বা আপোনালোকৰ আধাৰ কাৰ্ডৰ কিবা লিংক ফেইলৰ আছে নেকি চাব লাগিব কিয়নো এইবিলাক আধাৰ সংযোগত আপোনালোকে ডিবিটি মাধ্যমেৰে পইচাটো পাব বন্ধুসকল আপোনালোকে জানে অৰুণোদয় 3.0 এই আসনিখন এখন ভাল আসনি হয় এই আসনিখনৰ যোগেদি আমাৰ অসমৰ লাখ লাখ মহিলা উপকৃত হ'ব আৰু এই আসনিৰ যোগেদি আমি এটা আৰ্থিকভাৱে আগবাঢ়ি যাব পৰা কিবা এটা ধৰক ঘৰখনত আমি এটা ইনভেষ্টমেন্ট কৰিব পাৰিম হয় আপুনি 1200 টকা পাইছে ভাল কামত আপুনি লগাব পাৰে তাৰ পৰাও কিছুমান ভাল আউটপুট ওলাব এতিয়া আপোনালোকক ক'বলৈ লৈছো যে এই অৰুণোদয় 3.0 আসনি আমি সকলোবিলাক মহিলাই ফৰ্ম ফিলআপ কৰিলো বা আমাৰ যিবিলাক মহিলাৰ নাম লিষ্টত আছিল এই সকলে আমি ব্লক পৰ্যায়টো আমি ফৰ্ম বিলাক জমা দিলে হয়তো নহব কিয়নো এতিয়াও কিছুমান ভেৰিফিকেশন তলে তলে চলি আছে হয় কাৰোবাৰ চাকৰি আছে হয় কাৰোবাৰ গাড়ী আছে চাৰিচকীয়া গাড়ীয়ে হক বা বিভিন্ন ধৰণৰ কিছুমান যিবিলাক আমাৰ ক্ৰাইটেৰিয়াত নপৰে তেনেকুৱা বিলাক আমি মহিলাও যদি ফৰ্ম ফিলআপত বা আমাৰ লিষ্টত যদি নাম আহি গৈছে ভুলবশত আমি তাত ফৰ্ম ফিলআপ কৰিছো কিন্তু তাতো আমি সকলোৱে পাম বুলি ক'ব নোৱাৰো আপোনালোকে যেহেতু ফৰ্ম ফিলআপ কৰিছে এই ফৰ্ম ফিলআপ কৰাৰ পিছত চৰকাৰে এটা দিন ধাৰ্য কৰিছে আৰু এই দিনটো হৈছে আপোনালোকে জানে যে আমাৰ এই অৰুণোদয় নামত যি আমি ফৰ্ম ফিলআপ কৰিলো সেইবিলাক খুব খৰতকীয়াকৈ কৰা হৈছে কিন্তু খৰতকীয়াকৈ কৰিলে আমাৰ কিছু ভুলভ্ৰান্তি হ'ব পাৰে কিন্তু খৰতকীয়াকৈ কৰাৰ পিছত কি হ'ল তেওঁলোকে এইটো কাৰণে কৈছে যেহেতু আমাৰ আগন্তুক পঞ্চায়ত ইলেকশ্যন আছে আৰু এই পঞ্চায়ত ইলেকশ্যনৰ আগত হয়তো তেওঁলোকে আমাক অহা এপ্ৰিল মাহৰ 10 তাৰিখে আমাক পইচাটো দিব কাৰণ এই এপ্ৰিল মাহৰ পৰা যে পইচাটো দিব অৰুণোদয় 3.0 এই আসনিটো অসম চৰকাৰৰ যিখন কেবিনেট বৈঠক হৈছিল তাত তেওঁলোকে কৈছিল যে আপোনালোকৰ পইচাটো অহা এপ্ৰিল মাহৰ পৰাই আৰম্ভ হ'ব কিন্তু দুই এদিন দেৰি হ'বও পাৰে কিন্তু দেৰি এইখিনি মানুহৰ হ'ব পাৰে যিসকল মানুহৰ ইকেৱাইসি প্ৰবলেম থাকিব বা আধাৰ কাৰ্ডৰ লিংক প্ৰবলেম থাকিব বা তেওঁলোকৰ বেংকত কিবা এটা প্ৰবলেম থাকিব সেই কাৰণে আপোনালোকে যিটো বেংক একাউন্ট দিছে বা যিটো বেংক একাউন্ট আপোনালোকে সাবমিট কৰিলে সেই বেংক একাউন্টত আধাৰ লিংক হৈছে নে নাই আপোনালোকে নিৰ্দিষ্ট বেংকত গৈ এটো আপোনালোকে খবৰ ল'ব যেহেতু এবাৰ আধাৰৰ যোগেদি ডিবিটি মাধ্যমেৰে আপোনালোকলে অৰুণোদয় 3.0 পইচাটো কমুৱাই দিব কেতিয়াবা কি হয় এই ডিবিটি মাধ্যমেৰে যদি আপোনালোকক পইচাটো দিয়ে মাজত কেতিয়াবা হয়তো ফসি যাব পাৰে ধৰক আজি আপোনালোকৰ পইচাটো নাই সময় 10 তাৰিখত সেই পইচাটো আপোনালোকে 11 12 বা 13 তাৰিখৰ ভিতৰতো আপোনালোকে পাব পাৰে সেই কাৰণে আপোনালোকে কোনো চিন্তা নকৰিব আপোনালোকে মাত্ৰ 10 তাৰিখে যেতিয়া তেওঁলোকে পইচাটো দিব তাৰ পাছৰ 3 দিন বা 4 দিন আপোনালোকে ৰখিব আপোনালোকে ওয়েটিং কৰিব যে আপোনাৰ পইচাটো আহি সোমাব কিয়নো আধাৰ কাৰ্ডৰ কেতিয়াবা সাৰ্ভাৰ প্ৰবলেম থাকে তেতিয়া সেই সাৰ্ভাৰত আপোনাৰ পইচাটো ফসি যায় আৰু আপোনাৰ একাউন্টত নোসোমায় আৰু যেতিয়া নোসোমাব আপোনালোকে বেংকত গৈ এবাৰ খবৰ ল'ব তাৰপিছত তাতো যদি আপুনি ভাল উত্তৰ নাপায় তেতিয়া আপোনালোকৰ নিৰ্দিষ্ট অফিচত যাব আৰু অফিচত গৈ মোৰ পইচাটো কিয় নোসোমালে সেইটো আপোনালোকে সুধিব পাৰিব বন্ধুসকল এতিয়া মই আপোনালোকক জনাইছো যে আধাৰ কাৰ্ডৰ লিংক থকা একাউন্টটো যদি সাবমিট কৰিছে আপোনালোকৰ কোনো চিন্তা নাই আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া বিষয় নহয় সেই কাৰণে আপোনালোকে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ থাকে আধাৰ কাৰ্ডৰ যিটো ফোন নাম্বাৰটোৱে বেংকৰ একাউন্টত লিংক কৰিব তেতিয়া আপোনালোকে এইবিলাক প্ৰবলেম কেতিয়াও নাপায় তেওঁলোকে কামটো বহুত সোনকালে কৰাৰ কাৰণে আমাৰ কিছু প্ৰবলেম হৈ যাব পাৰে সেই কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে নিৰ্দিষ্ট অফিচত সদায় খবৰ কৰিব আৰু যেহেতু আমাৰ যেতিয়া ফৰ্ম ফিলআপ বিলাক আহিছিল আমি খুব খৰতকীয়াকৈ কামবিলাক কৰিছিলো হয়তো আমাৰ আধাৰ লিংক নথকা আমি পাসবুক এটাও হয়তো দি দিব পাৰো সেই কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে যেহেতু আধাৰ কাৰ্ড দিছে আধাৰ কাৰ্ডত যিটো নাম্বাৰ থাকে সেই নাম্বাৰটোত তেওঁলোকে পইচা ডিবিটি মাধ্যমেৰে পঠিয়ায় আৰু আমাৰ ঘৰত ধৰক যিটো কোনো একাউন্টত আমাৰ পইচাটো সোমাই যাব পাৰে য'ত আমাৰ আধাৰ কাৰ্ড লিংক থাকিব সেই কাৰণে আপোনালোকে কোনো ভয় নকৰিব এটা একাউন্টত আপুনি পইচা নেপালো আৰু আপোনাৰ বাকি 3-4টা য'ত একাউন্ট আছে সেইবিলাক একাউন্ট চেক কৰি ল'ব প্ৰথমে তেতিয়া
আপোনালোকে হয়তো পইচাটো পাব যেনেকৈ আমি কৃষি পইচা দিলে এটা একাউণ্টত এইবাৰ যদি সোমাই নেক্সট বাৰ গৈ পিনি বেলেগ এটা একাউণ্টত সোমাইগে এইবিলাক প্ৰবলেম আমাৰ হয় আমি আজি ধৰক পোষ্ট অফিচত লিংক কৰিলো আধাৰ কাৰ্ড কাইলৈ গৈ SBI লিংক কৰিলো তাৰ পিছদিনাখন গৈ PNB লিংক কৰিলো যেতিয়া আমি আধাৰ কাৰ্ড বিলাক লিংক কৰি থাকো তেতিয়া আমাৰ DBT সিস্টেমটো আমাৰ বেলেগ বেলেগ একাউণ্টলৈ গুচি যায় যেহেতু আমি কোনো আধাৰ কাৰ্ড লিংক কৰা নাই বুলি বেংক বিলাকত গৈ আমি ফাঁকি দিও বা আমি নকওঁ সেইটো কাৰণে আপোনালোকৰ পইচাটো উঠল পুঠল হৈ য'ত সোমাব পাৰে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে Orunodoi 3.0 পইচা পাব বন্ধুসকল আপোনালোকৰ কাৰণে যদি এই ভিডিওটো ইনফৰমেটিভ হয় তেনেহলে মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব